सीओ को बता दो बंदा मिल गया बस चिंता कोई जरूरत नहीं है सीओ को बताओ बंदा मिल 56 বছৰৰ পিছত তেওঁৰ সন্ধান লাভ কৰে ইণ্ডিয়ান আৰ্মিয়ে বহুতো চেষ্টা চলোৱাৰ পিছত 56 বছৰৰ পিছত তেওঁৰ সন্ধান লাভ কৰে এজন দুজনকে নহয় চাৰিজন সেনা জোৱানৰ সন্ধান লাভ কৰে ইণ্ডিয়ান আৰ্মিয়ে বায়ু সেনাৰ জোৱান আছিল তেখেতলোক আসলতে সেই বিমানখনত 102 গৰাকী যাত্ৰীসহ শতাধিক বায়ু সেনা জোৱান আছিল সেই বিমানখনত আসলতে 1968 চনত এই বিমানখন ৰোতাং দৰে নামৰ এখন জায়গাত দুৰ্ঘটনা গঠিত হয় আসলতে সেই বিমানখন 56 বছৰৰ পিছত বহুতো চেষ্টা চলোৱাৰ পিছত উদ্ধাৰ অভিযানত চাৰিটাকে মৃতদেহ উদ্ধাৰ কৰে তাৰ ভিতৰত এটা মৃতদেহ আসলতে মলখান সিং নামৰ এজন ব্যক্তি যেহেতু 56 বছৰৰ পৰা সন্ধানহীন হৈ আছিল তেওঁ 2003 বৰ্ষত সন্ধান লাভ কৰে বিমানখনৰ মৃতদেহ উদ্ধাৰ কৰে কিন্তু সকলোবোৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নহয় 2024 বৰ্ষৰ অক্টোবৰ মাহত আসলতে এই সন্ধানটো লাভ কৰা হয় সন্ধান লাভ কৰে ইণ্ডিয়ান আৰ্মিয়ে বায়ু সেনাৰ যিখন বিমান 1968 চনত বিমানখন দুৰ্ঘটনা ঘটিত হয় সেই বিমানখন সন্ধান লাভ কৰে ইণ্ডিয়ান আৰ্মিয়ে IAF বায়ু সেনা বিমানখন সন্ধান লাভ কৰে আসলতে ইণ্ডিয়ান আৰ্মিয়ে 150 ফুট বৰফৰ মাজত তেওঁ যেনে ধৰণে জীৱিত অৱস্থাত শৰীৰটো আছিল আসলতে তেনে ধৰণে শৰীৰটো পোৱা গ'ল আসলতে বহুতো ভাল খবৰ এজন সেনা জোৱানৰ আসলতে এনে ধৰণে মৃতদেহটো উদ্ধাৰ কৰা হয় 56 বছৰৰ পিছত সন্ধান লাভ কৰে সেনা জোৱানজনৰ 150 ফুট সন্ধানহীন হৈ আছিল তেওঁ 56 বছৰে 150 ফুট বৰফৰ মাজৰ পৰা তেওঁ উদ্ধাৰ কৰে চিন্তা কৰক কেনেকুৱা ভয়াৱহ হ'ব পাৰে সেই দুৰ্ঘটনাটো 56 বছৰে তেওঁ সন্ধানহীন হৈ আছিল IAF বিমানখন দুৰ্ঘটনা ঘটিত হয় ৰোতাং দৰে নামৰ এখন জায়গাত 56 বছৰে সন্ধানহীন হৈ আছিল আসলতে বিমানখন বতৰ বেয়া হোৱাৰ বাবে সন্ধানহীন হৈ আছিল মলখান সিং নিজৰ আপোন ঘৰখনলৈ লৈ যায় কিন্তু ঘৰখনত তেওঁ আপোন বুলিবলৈ কোনো নাই যি গৰাকী আপোন আৰু যিজন আপোন আছিল তেওঁ ওচৰলৈ গুচি যায় কিয়নো তেওঁ ওয়াইফ আৰু তেওঁৰ পুতেক নাই বৰ্তমান সময়ত কান্ধত তুলিবলৈ তেওঁৰ আপোন বুলিবলৈ কোনো নাই যিসকল আছে তেওঁ পৰিয়ালবৰ্গ আছে তথাপিও তেওঁ ককায়েক ভায়েক আছে যিজনক আৰু তেওঁ আপোন বুলি ভাবিছিল সেই আপোনজন তেওঁলৈ বাট চাই ৰৈ তেওঁৰ ওচৰলৈ গুচি যায় আসলতে তেওঁ জীৱিত অৱস্থাত নহয় মৃত হিচাপত 56 বছৰৰ পিছত নিজৰ আপোন মাটি টুকুৰালৈ আহে তেওঁ সেই মাটি টুকুৰাতে থাকিবলৈ সক্ষম হ'ব জীৱিত হিচাপত নহয় মৃত হিচাপত তেওঁ সন্মানেৰে তেওঁক আদৰণি জনায় পৰিয়ালবৰ্গ আৰু সমগ্ৰ ৰাইজে ইণ্ডিয়ান আৰ্মিয়ে লৈ অহা হয় তেওঁ মৃতদেহটো আৰু সন্মানসহ তেওঁ অন্তিম ক্ৰিয়া সম্পূৰ্ণ কৰা হয় মলখান সিঙৰ মৃতদেহটো আসলে এনেকুৱা সেনা জোৱানক আসলতে সেলুট দিয়া দৰকাৰ এইসকল সেনা জোৱানৰ বাবে আজি ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালে শান্তিয়ে সুখে এসাঁজ খাই জীয়াই আছে বুলি ক'ব পাৰি কিয়নো এইসকলৰ বাবে যিসকল বৰ্ডাৰত জীৱন দিয়া আছে তেওঁসকলৰ বাবে আজি আমিসকল এসাঁজ শান্তিয়ে সুকলমে খাই আছোঁ শান্তিয়ে এনেধৰণে কাম বন কৰি খাই বৈ ফূৰ্তি ফাৰ্তা কৰি জীয়াই আছোঁ বুলি ক'ব পাৰি এইসকলৰ কাৰণে তেওঁসকলক সেলুট দিয়াটো দৰকাৰ এই মলখান সিং আসলতে এজন বায়ু সেনা জোৱান আছিল তেওঁ 56 বছৰে সন্ধানহীন হৈ আছিল তেওঁ আপোন ঘৰখনলৈ আহে সাহাৰণপুৰ নামৰ জেগাখনত তেওঁ ঘৰ সেই ঘৰখনলৈ আপোন ঘৰখনলৈ আহে কিন্তু সেই আপোন ঘৰখনত তেওঁ আপোন বুলিবলৈ কোনো নাই তেওঁ আহিব বুলি বাট চাই আছিল কিন্তু তেওঁ আহিব বুলি কোনো আশাও কৰা নাছিল যি সময়ত আশা কৰিছিল সেই সময়ত নাহিলে যি সময়ত আশা একদম বাদ দিলে পাহৰি গ'ল সেই কথা আসলতে সেই সময়ত তেওঁ সন্ধান লাভ কৰে সেই সময়ত তেওঁ ঘৰখনলৈ উভতি আহে কিন্তু ঘৰখনত আপোন বুলিবলৈ তেওঁ কোনো নাই পৰিয়ালবৰ্গই তেওঁ সঞ্জি লয় আৰু ইণ্ডিয়ান আৰ্মি আৰু ৰাইজৰ জৰিয়তে তেওঁ মৃতদেহটো সন্মানেৰে সৎকাৰ কৰা হয় ভিডিঅ'টো কেনে লাগিছে জনাবলৈ নাপাহৰিব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে আছিল